চলো বিদেশি পাল্টাই চাচা চাচির বাড়ি যায় মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি দুৰ্নীতি যি চেষ্টাচাৰী মিছা কথা কৈ পেলাই মুছলমান সমাজক 80% ভোট লৈ পেলাই আউট অফ 5,50,000 মুছলমানৰ ভোটিং তাৰে 4 লাখৰ এবাব মানে অলমষ্ট 80% ভোট BPFৰ আজিৰ দিনৰ মুছলমান মানুহে তেখেতক ভোট দি পেলাই চৰকাৰ কৰিছিলে BTCত আৰু তেখেতে কথা এটা দিছিলে কি চৰকাৰ গঠন কৰাৰ পিছত 6 মাহৰ ভিতৰত মই মুছলমানসকলৰ মাটিৰ পাট্টা দিম বুলি কৈছিল কিন্তু শূন্য তেখেতে মুছলমানবিলাকক একদম মানে গাদ্দাৰী কৰিছে আৰু তেখেতে কৈছিলে যে মই মুছলমানসকলক মোৰ চৰকাৰ অহাৰ পিছত নিৰাপত্তা দিম তেখেতে মুছলমানসকলক নিৰাপত্তা দিয়াত মানে ব্যৰ্থ তেখেতে ফেলাৰ কাৰণ আমি কোকৰাঝাৰৰ মছজিদৰ যি ভাঙা চুৰাৰ যোনটো কাহিনী আমাৰ মুছলমান সমাজে সকলোৱে শুনিছে শ্ৰীৰামপুৰত যোনটো ঘটনা যোনটো এটা মুছলমান ল'ৰাহক একদম মানে লজ্জাজনক এটা পৰিৱেশ তেখেতসকলৰ সিন্ডিকেটত থকা ল'ৰাসকলে কৰিছে এনেকুৱাই এছাৰক লৈ বিভিন্ন ধৰণৰ অত্যাচাৰ মুছলমানৰ ওপৰত হৈ আছে কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে আজিৰ দিনক মুছলমানৰ হৈ মাত মাতাৰ তাত দম নাই মুছলমানৰ লৈ পেলাই মাত মাতাৰ দম নাই বৰঞ্চ মুছলমানে পিন্ধা নামাজি টুপি তাকো এতিয়া মাথাৰ মূৰত লৈ পেলাই তেখেতে মিটিঙত বহিব যে নোৱাৰে আজিৰ দিনত মই আপোনালোকক স্পষ্ট কৈছোঁ তেখেতে এতিয়া নামাজি টুপি পিন্ধি পেলাই আৰু মানে পিন্ধি পেলাই ৰাইজৰ আগত আহিব নোৱাৰে সেইটো মই আপোনালোকক মানে অৱগত কৰিছোঁ গতিকে মই চাচা আৰু চাচিক বিশেষ কৰি এই যে তেখেতে যে মানে নিৰাপত্তাৰ কথা কৈছিলে সেই নিৰাপত্তাটো কিয় নিদিলে মাটিৰ পাট্টাটো কিয় নিদিলে সেই কথাটো প্ৰশ্ন সুধিবলৈ ভয় কৰিবলৈ মই মানা কৰিছোঁ আৰু এইকাৰণে মই নিজৰ টুপিত তেখেতসকলৰ টুপিটো মই শক্তি হিচাপে যে মই এজন হিন্দু সমাজৰ মানুহ হৈও আজি তেখেতসকলৰ টুপিটো লগাই পেলাই মই মানে সাহস দিবলৈ ওলাইছোঁ যে কোনো ভয় কৰিব লগা নালাগে আমি UPPL দলে আপোনাৰ লগত আছোঁ আপোনালোকৰ মাটিৰ ৰক্ষাৰ কথা আমি চিধা খাৰা হৈ আছোঁ নিৰাপত্তাৰ কথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত সকলোৱে জানে সেই সময়ত এটা পাৰো এটা মৰা নাছিলে গতিকে শান্তিৰ কথাটো লৈ পেলাই আমি চাচা চাচিৰ ওচৰত আমি চাপিছোঁ আমি গোসাইগাঁৱৰ পৰা মাছবাদলৈ আমাৰ 9দিনীয়া কাৰ্যসূচী আজি আমি বিজনী আহি পাইছোঁ বিজনীতো আমি আজি দিনজোৰা কাৰ্যসূচী লৈ পেলাই এই হাগ্ৰামা চৰকাৰ যোনটো BTCত চলাই আছে এইটো যাতে এই এছেম্বলি ইলেকশ্যনৰ পিছত আমি 10টা সিট লৈ পেলাই তাৰ 2 মাহৰ ভিতৰতে তাৰ চৰকাৰ ভাঙি দিয়াৰ মানে সপোন লৈ পেলাই আমি আমাৰ যুৱ শাখাই নেতৃত্ব দি আমাৰ চেণ্ট্ৰেল মাইনৰিটি চেলৰ নেতৃত্বত আমি সেই কাৰ্যসূচী কৰি আছোঁ